हेलो गाइस ब्लॉग आज क्रिकेट खेला सबले যাম ডে নাইট ক্রিকেট চলিছে ডে নাইট ক্রিকেট একদম ধামাধার ক্রিকেট চলিছে আজি ফাইনাল হব আজি 6 দিনের ভিতর ডে নাইট ক্রিকেট ভিতর আজি ফাইনাল তো ফাইনাল চাবলে যাম ব্লগ আমার লগত যাওক ভিডিও ফাইনাল চাবো প্রাইজ দিব এতে একদম কিমান টাকা ফাইনাল হচ্ছে আর আপনি যদি আমার চ্যানেলটো নতুন হয় চ্যানেলটো সাবস্ক্রাইব কৰি লওক ঘন্টি বটন দবাই দিয়ক বেল আইকন দবাই দিয়ক কিবা কিবি লাইক কমেন্ট শেয়ার একদম সকলোক জনাই দিয়ক একদম তামাম হব আৰু এটা কথা ডিসক্রিপশনত মই এটা নতুন লিংক দি আছো তাতে মোৰ নতুন এটা চ্যানেল খুলছো তাতে ফানি ভিডিও হয় সব তাতে লিংকটো চাব চাই কিনে আপোনালোকে চ্যানেলটো সাবস্ক্রাইব কৰি ল'ব লাইক কমেন্ট কৰি জনাব ভিডিঅ'বোৰ কেনে লাগে তো বলক আমি আজিৰ ভিডিঅ'টো स्टार्ट दियो नो कवली न्यू क्लब ने टॉस जीता और फील्डिंग करने का निर्णय लिया। कवली न्यू क्लब ने टॉस जीतकर फील्डिंग का निर्णय लिया है। धन्यवाद। अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल यमुना गंगा उज्जल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष जय गाथा जय गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय দুই থেকে লাইনে জানা আম্পায়ার লগে যা আম্পায়ার লগে যা জিতলি হল আমি আছি ফিল্ডিং লাগে তাহলে পিকচার লাগে না বুঝছো ফিল্ডিংটা করতে হবে पूरी तरह से लाइन को मिस किया बीट हो और स्कोर बढ़कर इसमें पहुंच गया है 36 रन बगैर किसी नुकसान के। ये चौथा ओवर चल रहा है। उठा दिया सीधा गेंद फील्डर नीचे इसी बीच हाई टच पे लगा विकेट कीपर के खिलाफ में गई थी। सिंगल रन की जरूरत, एक ही रन जीत के लिए चाहिए। कवली न्यूक्लब को पूरे दर्शक खड़े हो चुके इस फाइनल मैच में और इसी बीच तमुलपुर गेंदबाज द्वारा सभी दर्शक खड़े होकर इस मैच का आनंद लेते हुए और हमारे सभी सहयोगी তো ফাইনাল জিতি গেল চাক কাউলি নিউক্লিয়ার ফাইনাল জিতি গেল এতিয়া আৰু কি চাক ট্ৰফিবিলাক দিব ট্ৰফিবিলাক চাই যাওক বঢ়িয়া আৰু আগত চাক কাউলি জনপ্ৰিয় সংঘৰ দ্বাৰা আয়োজিত প্ৰথম বাৰ্ষিক দ্বীপানৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত হ'বলৈ গৈ আছে। তো এতিয়া প্ৰাইজবিলাক দিব আৰু নগদ চেক দিব চেক দি আছে চাওক এতিয়া দিব আৰম্ভণি হ'ব তো চাই থাকক। শ্ৰদ্ধাৰ ছাৰ কানাইয়া আকৌ কানাইয়াক সন্মুখত আহিবলৈ আহ্বান জনাইছোঁ। এয়া আপোনালোকৰ সন্মুখত কানাইয়া। ধন্যবাদ। বিপ্লৱ বিশ্বাস কাউলি নিউ ক্লাবৰ কেপ্টেইন বিপ্লৱ বিশ্বাস দেৱক ট্ৰফি গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আপোনালোকে হাত চাপৰি দি অলপ ধন্যবাদ জনাওক। এয়া বিপ্লৱ দাস। ধন্যবাদ। প্ৰাইজ মানি গ্ৰহণ কৰাৰ কাৰণে আমাৰ ক্ৰিকেট দলৰ অধিনায়ক বিপ্লৱ দাসদেৱক আহ্বান জনাইছোঁ। কাউলি নিউ ক্লাব এয়া আপোনালোকৰ সন্মুখত কাউলি নিউ ক্লাবৰ ট্ৰফি তথা চেক প্ৰদান কৰিছে মিঠু দাস। ধন্যবাদ। এনেকৈ আজি সমাপ্ত হ'ল আজি কাৰণে বাই বাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব।